আজি 9 দিনৰ মূৰত গাটো ধুলো বহুত ভাল লাগছে গাটো ধুলিওনো কি হ'ব এই ঠাণ্ডা সদে গাও ধুবা না একটু পানি পড়লে গাটো একটা ফুলকি যাওয়া লাগে রসুন মাথা দিয়ে একদম মারিয়া হল রোদ পুয়ে ফেলে পায়ে তোড়া হাতের বালা থাকে যদি সিটি কালেকশন দিয়ে যাবেন তাতে সমান সমান বাদাম বাদাম কিসা বাদাম এ ভাই কে বাদাম বাদাম ইলে বাদিছো এটা খাও নহয় কে মই 9 দিনৰ মূৰত গা ধুলো ভাই আজি মনটো বহুত ভাল লাগি আছে ভাই গা ধুছুৱে ভাই গা ধুলুৱে ভাই কি ধুইছে মই আজি গা একেবাৰে কি সাফা সাফা লাগছে কি ফেন উঠেছে ভাই গা ধুলুৱে ভাই মই গা ধুইছো বুলি কৈছো নহয় এ ভাই তুই লগিলা কৈ দিবি পানী পকা আজি গা ধুইছি বুলি মই বহুত দিন গাটো ধোৱা নাছিলো আজি ধুবা লাগিছিলে মই গাটো ধুই আহো এই তোর গাড়ছা খাবার নিয়ে ফেন উঠেছে তোর মরির মধ্যে গাড়ছা এটা তো গাড়া হল তোর এটা কি কথা আছে মোক কও মই যাও ও ইয়ে ভাই পাহেছিল এই আমি একবার ফুৰি আহো যাকপা যাও যাও পাহেছিল ভাই কি হৈছিলে টিনা আজিকালি নহয় ইমান ঠাণ্ডা পড়ছি টিউশনত গেলে মই 5-6টা মান গৰম কাপোৰ পিন্ধিয়ে যাও আৰু স্পৰ্টিং 4-5টা মান পিন্ধিয়ে যাও ময়ো কিন্তু বিয়া কাজে গেলি আকৌ এটাই পিন্ধি যাওঁ ময়ো এটাই পিন্ধি যাও মই কালি বাজাৰ কলকাতাৰ পৰা 3টা একেলগে চেণ্টাৰ বজাৰ কিনি আনিলো ঠাণ্ডা দিন পৰাৰ পৰা ময়ো 2টা আনি থৈছো এ ভাই মই গা ধুলু নাই পাহেলো তই মোক জিতু শট দিলি কই মই গা ধুলু নাই পাহেলো এ ভাই তোর গাড়ছা হে মই সত্য মা তো কারণ আছে তোর বেশি গাড়া বুলি কোৱা কাৰণে মই তো সত্য মানলো ঠিক আছে বেয়াৰ বঢ়িয়া দেবিছে গা ধুইছো তোর গাড়ছা আকৌ আছো মাৰো ইয়ে মামি মই আজি গা ধুলু নহয় চেনা এই গা ধুলু এই ঠাণ্ডা দেখছে মই গা ধুলু পারবি নেকি গা ধুব পানকে এই মই আজি গা ধুলু এই তিনা গম পাইছ না মই আজি গা ধুলু কি কব লাগে মই আজি গা ধুলু এই টিনা মই বেয়া নাপাবি হে ই আজি 9 দিন মূৰত গা দিছিলে ই আজি পগলা হোৱাৰ নিচিনা হৈছে হে তোৰ এটা য'ত যাবা আছে যা আমাৰ এইকেইটা বনাই যাওঁ এই গা ধুলু ভাই আজি কি যে পগলা কিছুমান মানে লগ পাও কিন্তু এটা কথা টিনা ময়ো আকৌ এসপ্তাহ মানে গা ধোৱাই নাই তই গা ধুৱা নাই মই 5 দিন গা ধুৱা নাই সেইকাৰণে চেণ্টাৰ বজাৰ আনি লৈছো ময়ো সেইকাৰণে আনি লৈছো ইয়ে ভাই এই পুখলে কানি হাতে পে আহু আছো নাই যাও ওই কানিয়া বাদাম বাদাম দাদা কাঁচা বাদাম আমার কাছে নাই কো বুবু ভাজা বাদাম আমার কাছে পাবে শুধু কাঁচা বাদাম কানিয়া হ্যাঁ এই কানিয়া আমার মোবাইল স্ট্যাটাস মাসু গম পাইছেন না কি স্ট্যাটাস মারছা এই মই আজি গা ধুলো গা ধুইছা বাপ্পা ও এমান কাম করছা তই ধেমালি কাম কৰা নাই দেই ভাই গা ধুইছা তই কে গা ধুৱা পাৰি নাই পৰা মোৰ যিহে কফ জমা লাগছি আহি পেলাই বুকুত মই গা ধুব পৰা নাই শুনছা মই গা ধুম বুলি ভাবছো গা কেতিয়া ধুম গম পাইছা নাই পূজাৰ আগে এসপ্তাহ আগত এতিয়া ধৰ পূজা 2 মাহ আছে শুনছা নাই গা ধুম মই গৰম পানী কৰিব দিছো বিশুদ্ধ হ'ব গৰম পানী 1 মাহ 2 মাহ আগত যেতিয়া নেকি পানীটো বিশুদ্ধ হ'ব তেতিয়া মই গাটো ধুম ইয়া তো বুঝছে আকৌ আমাৰ গাওখন ভালকা ঠিকে ৰাখা চলবা এইটো কথা সেইকাৰণে মই গাটো গৰম পানী ধুব লাগিব না এ মই শ্যাম্পু আনি আইছো শ্যাম্পু ধেমালি নহয় দে চাওঁ শুনি বাপৰে বাপ বঢ়িয়া গোন্ধ ওলাই আছে এ আৰু এটা কথা শুনছ নাই কি এ মই আৰু একদিন গা ধুম ধুবি আৰু ধুবি এ মই তাৰকা হকত যাম তাৰকা হওক না তাৰকা গৃহ ইয়া ওৱে তাৰকাগিৰ হ এ অলমান পাহেৰি যা অলমান বয়সটো বাঢ়ি আহিছে তো এতিয়া সৰু আছে নহয় তেতিয়া কথাবিলাক ঘূৰাব পৰা হোৱা নাই মাৰাক কবি আহে ফুটাই দিয়া কথা তেতিয়াহ'লে আহে যেতিয়া ফুটাই দিব তেতিয়া শব্দবিলাক ক্লিয়াৰ আহিব শুনছা নাই গা পা ধুবি দেই ভাই ভালকৈ পৰিষ্কাৰ চিকুণ হৈ থাকিবি শুনছা নাই কৰোণাৰ কথা আছে শুনা এই ঠাণ্ডা দিনত জ্বৰ হ'ব জ্বৰ হ'লে বেমাৰ হ'লে আকৌ কি হ'ব গম পাইছা মায়ে বাপেৰে অসুবিধা হ'ব গম পাইছা নাই সেইকাৰণে মোৰ নিচিনাকৈ 2 মাহ আগতে বিশুদ্ধ পানী কৰি থৈ দিবা দিবি তেতিয়াহে বেমাৰ নহয় বুজিছা নাই বিশুদ্ধ পানীৰে গা ধুলে কি হ'ব গম পাইছা নাই তই ধৰা হ'ল তই এতিয়া ধৰ ঠাণ্ডা পানীতে গা ধুলি আজি তই ঠাণ্ডা পানীতে গা ধুইছা বুজিছা ধৰা হ'ল তই ঠাণ্ডা পানীতে গা ধুলি তোৰ কিবা কাৰণত জ্বৰ হ'ল চাপ'জ তোৰ জ্বৰ হোৱাৰ লগে লগে তোৰ বেমাৰ হোৱাৰ লগে লগে 3-4 দিন মাৰাৰ লগত ঘুমাই থাকিব লাগিব মাৰাৰ বাপেৰ কষ্ট হ'ব ঔষধ পাতি আনি দিব ফাৰ্মাচীৰ পৰা সেই ফাৰ্মাচীৰো মানুহৰ অসুবিধা হ'ব বোলে কি ঔষধ দিব লাগে কি কথা বাৰ্তা তাৰপিছত
তাৰ পেটত তোৰ ভাল নহ'ল, তইতো কষ্ট পায়ে আছা। তাৰপিছত ধৰ কিবা কাৰণতো হস্পিটেলত লৈ যাব লগা হ'ল, গাড়ী এখন মাতিব লাগিব। গাড়ী এখন মাতাৰ লগে লগে গাড়ী ড্ৰাইভাৰটোৰ কষ্ট হ'ব। ড্ৰাইভাৰটোৰ কষ্ট হ'লে মাৰে বাপে পকাত খৈচা যাব। গেলি যাই পেলাই আধা বাটত তেল ডিপুত সোমাব লাগিল। তেল ডিপুত সোমোৱাৰ লগে লগে তেল ডিপুত তেল ভৰাব লাগিল। তেল ভৰাওঁতে তেল ডিপুৰ মানুহকেইটাৰ কষ্ট হ'ব, হ'ব না নহয়? তেল ভৰাব লাগিব সিহঁতে, তাৰপিছত আকৌ পইচা দিব লাগিল। তাৰপিছত তহঁতে গেলি লগতে আকৌ এটা থাকিলে, গাড়ীখনৰ আকৌ টায়াৰ চায়াৰ হৈ যোৱা থাকিল, ইঞ্জিন চিঞ্জিন হৈ গ'ল গাড়ীৰ। তাৰপিছত শুনি থাক কিমান কষ্ট বেমাৰ হ'লে। তাৰপিছত হস্পিটেলত গেলি নাই পাৱা তহঁতে চিট, বুজিছা নাই? কষ্ট কৰি মেনেজ কৰি পেলাই পইচাই দি হ'লেও কিবা কৰি হ'লেও বা দুটা জানা মানুহ শুনা মানুহ হ'লেও তহঁতে বেড এখন ল'লি। বেড এখন লৈ উঠাৰ পাছত তহঁতে বঢ়িয়াকৈ তাতে থাকিলে। 2 দিন থাকিলে মাৰে বাপেৰ কষ্ট হ'ব। কষ্ট হোৱাৰ লগে কিবা কাৰণত তোৰ বেমাৰটো ধৰা পৰিল যে কৰোণা বেমাৰ, লগে লগে CM তাত হেৰিটো যাব, এপ্লিকেশ্যনখন যাব। যাই থোৱাৰ পাছত লগে লগে CM আহিব। CMৰ কষ্ট হ'ব না নহয়? হা, CMৰ লগত যিকেইটা নেকি সিয়াৰ বডিগাৰ্ড আছে সেইকেইটা বডিগাৰ্ডৰ কষ্ট হ'ব না নহয়? হয়। আৰু যদি সেইকেইটা বডিগাৰ্ডৰ যদি কিবা কাৰণত যদি অসুবিধা হৈ আছে সিহঁতৰ সন্যাঘাতৰ কষ্ট হ'ব না নহয়? সেইকাৰণে তাৰপিছত CM আহিল। CM অহাৰ পিছত ডক্টৰ আহিব, 4-5টা ডক্টৰ আহিব তোৰ ওচৰত। CM অহাৰ লগে লগে বহুত ডক্টৰেতো হেভি কৰি ধৰিব। তাৰপিছত সেইকেইটা ডক্টৰ যিকেইটা 4-5টা ডক্টৰে তোক হেঁচা মাৰি ধৰিব, সেই ডক্টৰকেইটাৰ কষ্ট হ'ব না নহয়? তাৰপিছত লগতে CMৰ কষ্ট হ'ব। হা, লগতে এই CM যোৱাৰ লগে লগে কেইটামান নিউজ চেনেল যাবনে নাযায়? সেই নিউজ চেনেলকেইটাৰ কষ্ট হ'ব। ইটা মুঠতে তোৰ এটা মানুহৰ কাৰণে কিমান মানুহৰ কষ্ট হ'ব। CM আকৌ যেতিয়া নেকি এই বেমাৰটোৰ কাৰণে তোৰ চাই পেলাই তেতিয়া নেকি PMক কাৰণে এপ্লিকেশ্যন কৰিব। PMক লাগি এপ্লিকেশ্যন কৰাৰ লগে লগে WHO, বুজিছা, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বস্তুটো শুনিছা নাই? তাৰপিছত সেই লগে লগে PM আহিব। PM অহাৰ লগে লগে তাতে PMৰ আকৌ কিমান বডিগাৰ্ড আহিব, মিনিমাম ধৰ 30-40টা বডিগাৰ্ড আহিব। PM অহাৰ লগে লগে মিনিমাম ধৰ 40-50খন গাড়ী আহিব। সেই গাড়ীকেইখনত তেল কিমান খৰচা হ'ব? সেই গাড়ীকেইখনত চকা কেইটা থাকিব? 40খন গাড়ীৰ 4টা চকাকে 800 চকা থাকিব। কিবাহে কওঁ 800মান চকা থাকিব। 800 চকাৰ টায়াৰ হৈ যাব লাগিলে কিমান হৈ যাব ভাবছা নাই? তাৰপিছত মুঠতে এই খেলাখন যাই পেলাই PMৰ লগত যিমানখিনি হেৰি আহিব, এই বডিগাৰ্ড আহিব, সেই বডিগাৰ্ডৰ ঘৰৰ পৰিয়ালৰ কষ্ট হ'ব নে নহ'ব? আৰু ইমান নকবিছোনে ভাই, মোৰ একেবাৰে মোৰো কাহ অহা লাগি গেল, জ্বৰ অহা লাগি গেলে ভাই। এতিয়া মই যাম নেকি? সেইকাৰণে মোক নাকাহিবি, কাহি পাৰি সেইগিলা নকৰিবি। কথাখিনি ভালকে শুনি লওঁ, আৰু কথা কবাই আছে। আৰু যদি PMৰ লগত কথাখিনি শুনি লওঁ, পাছে মাৰ পৰা মাস্ক মাৰিব। তাৰপিছত PMৰ লগত যিকেইটা নেকি বডিগাৰ্ড আহিব, সেই বডিগাৰ্ডে বাই চান্স এটা মানুহ খুন্দা মাৰি দিলা, বাই চান্স এটা মানুহ খুন্দা মাৰি দিলা, খুন্দা মৰাৰ লগে লগে কেছ হৈ যাব। কেছ হৈ যোৱাৰ লগে লগে উচ্চ ন্যায়ালয় পাব নে নাপায়? এইগিলা মই আৰু বহুত দীঘলীয়াক লাগি নকওঁ। সেইকাৰণে তহঁতে প্ৰথমতে সাৱধানে হৈ থাক। 2 মাহ আগত পানী গৰম কৰিবি, তাৰপিছত গা ধুবি, গম পাইছা? সেইকাৰণে কথাবিলাক ভালকে মন দি শুনবি। কিমান কষ্ট হ'ব এটা সামান্য বেমাৰৰ। এই কথা ক'লে নুশুনা, হুকুৰ মাৰিকে থাকা। তাৰপিছত সেই বেমাৰখিনিৰ কাৰণে কিমান মানুহৰ কষ্ট জ্বালা কালা হ'ব। সেইকাৰণে 2 মাহ আগত পানী গৰম কৰিবি, 2 মাহ পাছত গা ধুবি, শুনছা? তই এতিয়া গা ধুইছাতো বিৰাট ভাল কাম কৰিছা। ভালকে থাকবি, চেনিটাইজাৰ ভালকে হাতে মুখে ঘঁহিবি, শুনছা নাই? হাতে মুখে ঘঁহি থাকবি, হয়নে? বিৰাট ভাল হ'ব। বহুত কথা জানাই। জানোতো না, মই ডেইলি বাতৰি চাওঁ। মই গা ধোৱা নাই, মই গা ধুম। এই পানী গৰম কৰিব দিছো, পানী গৰম কৰি যেতিয়া উতলি সেইখিনি বিশুদ্ধ হ'ব, মই 2 মাহ পাছত গা ধুম। এতিয়া বৰ্তমান মোৰ কাহ হৈ আছে। যাওঁ দে মই এতিয়া। আৰু এটা কথা, তোৰ ওচৰত মই একদিন আহি পেলাই মোৰ লগত বঢ়িয়া কথাবিলাক শিকি যাবি, শুনছা? এতিয়া গধূলি হৈছে, যা মই গাড়ীখনত সোমাই থওঁ, বুজিছানে? খাৱা লোৱা কৰিব লাগিব, চাহ কাপ খাব লাগিব। ৰাতিপুৱা ডেইলি চাহ খাওঁৱে, এই গধূলা সময়তো ডেইলি চাহ খাব লাগিব না। সেইকাৰণে চাহখিনি খাই লওঁ। তোৰে যাৰে বাপে হাত আৰু কেইটামান মানুহ কম গ'লে মই কিয় জানে, মোক চব মানুহে 2 নম্বৰী বুলি ভাবে। সেইকাৰণেতো কথাবিলাক ক'ব লাগে মানুহবিলাক। এতিয়া য'বিলাকে যাই পেলাই কবি 2 মাহ আগত পানী গৰম কৰিবি, 2 মাহ পাছত গা ধুবি। ই মৰাই মোক 100 দিছে গা ধোৱা কথা কৈ থকা কাৰণে। এই নাজানে না, নাজানে, সেইকাৰণে সেনেকুৱা কথা। যা একো নহয়, যা তই বাপে,
ভাল হ'ব যা ভালকে গা পা ধুবি শুনছা চেনিটাইজাৰ খানবি দেই নাপাহৰিবি পিছে 20 তাৰিখে আহিম আহিবি মোৰ তাতে অলপ কথা আছে শিকি যাবি শুনছা বঢ়িয়া কি হলে কি তোৰ এটা কথা মই আগতে গম পাইছো তই গা ধুইছা তই ষ্টেটাছো দিছা মোক কিয় কবা হিচাপে চৰিয়াই দাঁত ছিঙি দিম তেপেৰা সি মোক গা ধোৱাৰ কথা কবা আহে